এখন প্ৰাইভেট সাপ্তাহিক বজাৰ বুধবৰীয়া, তাকো জিন্তু বৰুৱা দৈনিক বুধবৰীয়া সাপ্তাহিক বজাৰ। আচলতে কথাটো হ'ল কেনেকৈ এজন বাগানৰ এছিষ্টেণ্ট মেনেজাৰ চাকৰিয়ালে চাকৰি এৰি নিজৰ পৰি থকা মাটিডোখৰ নিজৰ আৰু লগতে প্ৰায় 300জন বেপাৰীৰ যি ভাগ্য বা যি বেপাৰৰ বাবে উপযোগী কৰি তুলিলে তাৰ বিষয়ে জানিম। চাওক, আমি এনেকুৱা বজাৰ সাধাৰণতে নৰ্মেল ঠাইত দেখোঁ যে শনিবৰীয়া, বুধবৰীয়া, বৃহস্পতিবৰীয়া, লগতে আমাৰ যি বাগানৰ কাষতো আছে তেনেকুৱা বজাৰ আমি দেখিবলৈ পাওঁ। প্ৰকাণ্ড দেখিছে, চৰকাৰী বিশেষকৈ বা তাৰ টেণ্ডাৰ হয়, ডাক হয়, তাৰ ওপৰত পইচা তোলে বেপাৰী বা, কিন্তু এখন প্ৰাইভেট কেনেকৈ কৰিলে আজি সবিশেষ জানিম। কিমান টকা তোলে মাহেকত বা ডেইলি যি পইচা তোলে সেইটো কেনেকৈ তোলে, কেনেকৈ এখন দোকান বা কেইখন দোকানৰ পৰা আৰম্ভ কৰিলে, কেনেকৈ প্ৰচাৰ কৰিলে। আৰু শুনিবলৈ পাইছোঁ যে খাৰুপটীয়া নগাঁৱৰ পৰা ইয়াত বেপাৰীসকল আহে আৰু লগতে লগতে লখিমপুৰত যিহেতু আমি এই ঠাইত আছোঁ লীলাবাৰী এয়াৰপৰ্টৰ ওচৰত, ইয়ালৈ দূৰ দূৰণিৰ পৰা বজাৰ কৰিবলৈ আহে। গতিকে আমি সবিশেষ জানিম আৰু প্ৰথমতে চিনাকি কৰাই দিম সেই জিন্তু বৰুৱা ডাঙৰীয়াক। স্বাগতম জনাইছে দাদা, ভালে আছে? ভালে আছে। দাদা চাওক, প্ৰথমতে আপোনাৰ জানি আচৰিত পালোঁ যে মইতো আজি প্ৰথম দেখিছোঁ এখন ব্যক্তিগত সাপ্তাহিক বজাৰ, তো গতিকে আপোনাৰো প্ৰফিট হৈছে, বেপাৰীসকলৰ প্ৰফিট হৈছে। আপুনি কোন চনত আৰম্ভ কৰিছিল আৰু কেনেকৈ চিন্তা আহিল, একদম চমুকৈ কওক। হয়, মই 2017 চনত এইটো আৰম্ভ কৰিছিলোঁ। হয়, তেতিয়া মই কিবা এটা কৰা হেঁপাহ আছিলে। হয়, যিটো হেঁপাহ ধৰক নিজেও সংস্থাপন হ'ম, লগতে আন 10জন সংস্থাপন হ'ব। হয়, সেইটো ভাবি পেলাই আপুনি চাকৰি টুকলা টিচাৰ চেণ্টাৰত পঢ়িলে, চাকৰি পালে, তাৰপিছত ৰিজাইন দিলোঁ কৰিছিল বাগানত। কিন্তু আপুনি পঢ়িছিলে কি? মই MBA কৰিছিলোঁ। কিহত কৰিছিলে? মই মাৰ্কেটিং ওপৰতে কৰিছিলোঁ। চাওক, MBA মাৰ্কেটিং কৰি নিজে দোকান এখনৰ ঠাইত বহু খুলি দিলে আৰু কি ক'ম। MBA মাৰ্কেটিং কৰাৰ কাৰণে আজি এই গতি চাওকচোন, কিমান এটা আইডিয়া লগালে আপুনি। এটা কথা জানিব বিচাৰিম, এই বজাৰখনত টোটেল সৰ্বমুঠ লেনদেনটো কিমান হয় এসপ্তাহত? ক'বলৈতো দিগদাৰ হয়, তথাপিতো এটা মানে ছিজনত বিশেষকৈ কোটি টকাৰ আশে পাশে হয় বুলি মতা অনুমান। চাওক, নিজৰ দোকান খোলাহেঁতেন এই ঠাইত নচলিলেহেঁতেন, কিন্তু আইডিয়া দিলে ইমান দোকান খুলিলে তো লেনদেন কোটি টকা এদিনত, সপ্তাহত। চাওক, এইটোৱে হ'ল এটা আইডিয়া। তো আমি আৰু গোটেই বজাৰখন আপোনালোকক দেখুৱাই থাকিম। আৰু এই সাপ্তাহিকটো আপোনালোকে দৈনিক কৰিব পাৰিছে, দৈনিক নাই কৰা কেনে দৈনিক কৰিব? নাই, মই সাপ্তাহিকটো সাপ্তাহিকভাৱে থাকিব। দৈনিক এখন মাৰ্কেট মই আৰম্ভ কৰিম। ক'ত কৰিব? ফ্ৰণ্টতে মই আৰম্ভ কৰিম। হয়, সেইটো কি হ'ব মানে দৈনিক সাপ্তাহিক মানে কি, আমাৰ টাউনৰ বহুতখিনি বেপাৰী, টাউনতো আপোনাৰ ইয়াত আমাৰ SBT বনাই আছে, টাউনত বহুত গাড়ী নোসোমায়। হয়, টাউনৰ হ'লচেল বেপাৰী মোক বিচাৰি আছে, তেওঁলোকৰ ৰুম লাগে। অ'কে, স্পেচ লাগে মানে। কাৰণে এখন ডেইলি মাৰ্কেট মই এটা ভাবিলে ছাকচেছ হ'ল, তাৰপিছত আন ভাবিলে মাৰ্কেটিঙৰ জ্ঞান আছিল, আচলতে স্কিলছ আৰু জ্ঞান দৰকাৰ, আৰু সেই জ্ঞানৰ কাৰণে মাৰ্কেটিং কৰি পেলাই ধুনীয়াকৈ কামখিনি কৰি ল'লে। কিমান মাটি আছে আৰু কিমান বেপাৰী আহে? আগলৈ যাওঁ বলক। কিমান বেপাৰী ইয়াত আহে আৰু কিমান মাটি আছে আপোনাৰ ইয়াত? মই বজাৰ নামত আপোনাৰ 3.5 বিঘা মাটি মই ইউজ কৰিছোঁ। হয়, টোটেল মোৰ বেপাৰী আপোনাৰ 400 ওপৰ হয়। কিমান ক'ৰ পৰা আহে বেপাৰীসকল? মোৰ আপোনাৰ এতিয়া ঢিং আহে, নগাঁও আহে, খাৰুপেটি আহে। হয়, চাওক, আমি এইফালে যাওঁ, ঢিং খাৰুপটীয়া ইমান দূৰ দূৰণিৰ পৰা আহক, এইফালে আহক, ইমান দূৰৰ পৰা আহে। আৰু এটা কথা জানিব বিচাৰিম, আপুনি যেতিয়া 18 চনত আৰম্ভ কৰিলে, চিন্তাটো আহিলে যে বজাৰ এখন খুলিম আৰু কিবা এটা কমিশ্যন ল'ম, কিন্তু আপুনি বেপাৰীসকলক কেনেকৈ জনালে যে মই খুলিবলৈ লৈছোঁ? তাৰ কাৰণে যথেষ্টখিনি কষ্ট হৈছিলে বাৰু। বেপাৰীবিলাকক লগ পাব দিগদাৰ হয়, তেওঁলোকৰ ওচৰত ৰাতিপুৱাতে যাবলগীয়া হয়, 5টা বজা 4টা বজাত যাবলগীয়া হয়। মানে আপুনি লগ কৰিবলৈ যায়, ঘৰে ঘৰে গৈছিল? ঘৰে ঘৰে গৈছিলোঁ মই, ঘৰে ঘৰে গৈছিল। আৰু চাওক, চাৰিওপিনে চব বজাৰ আমি ঘূৰি আছোঁ, এইফালে দেখুৱাবলৈ ক'ম। আৰু এতিয়া আপুনি যে বুধবাৰে খুলিছে, কিমান টকা বেপাৰী মানে ইয়াতো কাপোৰ, চেণ্ডেল, আপোনাৰ লোহা লংগৰ পৰা চানা, বাদাম, চাহ, কণী, ৰুটি, এই আপোনাৰ খেতিৰ সামগ্ৰী, মাছ মৰা সামগ্ৰী, সকলো বস্তু ইয়াত পোৱা যায়। সকলো আইটেম আছে, আপুনি কোনো আইটেমৰ কাৰণে আমি বেলেগত যাব নালাগে ন? ইয়াত পাব। লখিমপুৰ টাউনৰ পৰা ইয়ালৈ আহে? লখিমপুৰ টাউনৰ পৰা আহে। ইয়াত বেলেগতকৈ লখিমপুৰ টাউনৰ পৰা বজাৰ কৰিবলৈ আহে। বেলেগতকৈ দাম অলপ সস্তা নে ইয়াত কিবা স্পেচিয়েলিটি আছে? যথেষ্ট সস্তা ইয়াত, যথেষ্ট সস্তা। ডেইলি মাৰ্কেটৰ ওচৰৰ মানুহ ইয়াৰ পৰা বজাৰ কৰিব আহে। কি কয়, চাওক, কিমান এটা ডাঙৰ কথা। এইফালে চাওক, কিমান বস্তু, কি আপোনাৰ সকলো আহিছে, ৰাইজো আহিছে কিনিবলৈ, মানুহ ভিৰ। অৰুণাচলৰ পৰাও আহে নি? অৰুণাচলৰ পৰা আহে। চাওক, এখন ব্যক্তিগত বজাৰত আপুনি কিমান আটাইতকৈ সস্তাত বস্তু ইয়াত বিক্ৰী কৰিছে, আৰু লগতে ডাঙৰকৈ এখন বিশাল বজাৰ কৰিছে, প্ৰফিট কৰিছে, আৰু লগতে 300জনতকৈ অধিক বেপাৰীক মুনাফাও দিয়াইছে, এটা ৰাস্তা দিছে ন? গতিকে এটা কথা জানিবলৈ চেষ্টা কৰিম, শাক পাচলিও আছে, মাছ মাংস আছে নিবলৈ? মাছ মাংস আমি এইটো আহিলোঁ ন? সেইটো চাইডে আহিলে শুকান মাছ, গুড়, চিৰা, দাউল, ৰঙালাও, সকলোবোৰ ইয়াত আছে। সকলো আছে। এতিয়া কথাটো হ'ল, আপুনি এখন দোকানৰ পৰা কিমানকৈ উঠায়? ইয়াত দোকানী লৈ আছে। হয়,
কিছুমান সৰু বেপাৰী আছে হয় ইয়াতে আহি বজাৰ বস্তু লৈছে ইয়াতে বিকিছে তেওঁলোকৰ পৰাতো আপোনাৰ ধৰক 30 টকা 40 টকা এনেকৈ লোৱা হয় বাকী মেক্সিমাম কিমান মেক্সিমাম মানে 1000 টকাও পায়গৈ মানে এখন দোকানৰ পৰা বুধবাৰ নাই সেইটো লৈ তেওঁ বেপাৰী তেনেকুৱা হয় বেপাৰী তেনেকুৱা মুনাফাও বেছি হয় আচ্ছা গতিকে দাদা এটা কথা কওঁ আমাৰ লগত যিহেতু প্ৰাঞ্জল দাও আছে আৰু এই দাদা জিন্তু দাৰ ককায়েক আচলতে ৰাজা বৰুৱা দাও আছে স্বাগতম জনাইছোঁ আৰু দুইজন ককাই ভাই আৰু এখেতৰ এই বজাৰখনৰ কাষতে আছে বস্কৰ আপোনাৰ ৰাজা অট'মোবাইল ওপৰত বজাৰ তিনেই কাষতে আছে বছৰ যি ৰাজা অট'মোবাইল অৰ্থাৎ ৰাজা বৰুৱা দা জিন্তু বৰুৱা দা তেখেত ভায়েক আৰু এইফালে ককায়েক আৰু এখেতে ইয়াত একেবাৰে কম দামত আপোনাৰ সকলো বস্তু সম্ভৱপৰ হয় 250 টকাত গাড়ী ধুয়ে উইথ পলিচ আৰু লগতে সকলো পাৰ্টছ ইয়াত উপলব্ধ এক্সপাৰ্ট টেকনিচিয়ানছ আৰু লাগে কি আকৌ বজাৰ যাওঁ বলক য'ত আটাইতকৈ সস্তাত আপোনালোকে গাড়ী ৰিপেয়াৰ কৰিব পাৰিব আচলতে মাৰ্কেটিং কৰিলে মানুহ আহিলে প্ৰথম বজাৰখনত কিমান মানুহ হৈছিলে প্ৰথম বজাৰ দিনা মোৰ যথেষ্ট মানুহ হৈছিলে এনে বতৰ বেয়া আছিলে কিন্তু দেই গোটেই পথাৰ নধৰা হৈ গৈছিলে কি কয় কোন চনৰ কথা 17 চনত বজাৰ মানুহ নধৰা হৈ গৈছিল আৰু পইচা তেতিয়া চাৰ্জ যিমান আছিলে এতিয়া সিমান নাই সেইদিনা জাষ্ট মই বহনি কৰিছিলোঁ যোনে যে টকা 10 টকা 20 টকা যেনেকৈ আৰু চাওক প্ৰথমতেই আমাৰ অসমীয়া কিছুমান মানুহৰ এটা আছে ন মানুহ আহিছে মাল ঘটিব লাগে সেইটো নহয় আচলতে বস্তুটো কেনেকৈ চলাই নিব পাৰি কেনেকৈ তাক ষ্টেবল কৰিব পাৰি নতুনত্ব আনিব পাৰি সেই বস্তুটো মেইন দৰকাৰ আৰু প্ৰথম দিনাখনে লোক কৰিলে চাগে ব্যৱসায় তেনেকৈ নাই হয়নে চাওক ধৰ্ম নিৰ্বিশেষে মুছলিম খুৰা আৰু হিন্দু একো হেৰি নাই ভেদভাৱ নাই ব্যৱসায় কৰিছে সকলো আগুৱাই যাব লাগে নে কি কয় ৰাতিপুৱা কিমান সময় পৰা ৰাতি কিমান সময়লৈকে বহে ৰাতিপুৱা আপোনাৰ 6টা বজাৰ পৰা আৰম্ভ হয় ৰাতি 9টা বজালৈ থাকে কিবা বেয়া পাইছে নে আজি নাই দিল খুচ মাজত এজন মই আমাৰ দোকানী দাদাক সুধিব বিচাৰিছোঁ আপুনি ইয়াত যে আহিছে আগত বেলেগত বজাৰ দিয়ে নেকি বেলেগতো দিওঁ বজাৰ দাদা আপুনি ইয়াত এই জিন্তু বৰুৱা হেৰিত কেতিয়াবা দি আছে আপুনি বজাৰখন যেতিয়াৰ পৰা ষ্টাৰ্ট হ'ল তেতিয়াৰ পৰা আমি আহি আছোঁ ইয়াত আহি আছে কেনেকৈ গম পাইছিলে আপুনি ইয়াত যে বজাৰ বহিছে বুলি এজনে বজাৰ গৈ এডভাইচ দিছিলে বজাৰ গৈছিলে এডভাৰটাইজ দিছিলে চাওক এখন বজাৰ বহাবলৈ এজন মানুহে এডভাৰটাইজমেণ্ট কৰিলে আৰু নিজে খুলি দিলে এখন প্ৰকাণ্ড বজাৰ গতিকে এইটোৱে আছিল আজিৰ ভিডিঅ' আপোনালোকক দেখুৱালোঁ যে কেনেকৈ পৰি থকা মাটি এডোখৰ ব্যৱহাৰ কৰিব পাৰে আপোনালোকৰ নিজৰ ভৰিৰ তলত থকা মাটিডোখৰটো সোণ ৰূপ খান্দি উলিয়াব পাৰে সেইটো হ'ল তাৰ বাবে লাগিব এটা ব্যতিক্ৰমী চিন্তা কেনেকৈ পালে ভিডিঅ'টো কমেণ্টত জনাওক আৰু লগতে আপুনি বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব যে এনেকুৱা ব্যক্তিগত বজাৰো খুলিব পাৰে বা এনেকুৱা ব্যতিক্ৰমী চিন্তা কৰিব পাৰে শ্বেয়াৰ কৰক ফ'ল' কৰক ওপৰ ফ'ল' বটন আছে যদি ইউটিউব আছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ জয় আই অসম বাই বাই